সুখী হলু অতিকে মই একমাত্র শিৱৰ পুত্ৰ গণেশ্বৰী বাদে তো ভাল মুনিয়াস সেয়ে হব মহারাজ হরিচন্দ্ৰ তোমাৰ এই ৰাজমুকুট ঘূৰাই লোৱা নালাগে তোমাৰ দান যি দানৰ দক্ষিণা নাই আৰু মহামতিক ধৰ ভেটা দি তই উপযুক্ত পৰিচয় এনে ৰাজ দুই পৰিণাম কি হ'ব পাৰে জানো মূৰ্খ পৰিণামৰ কথা চিন্তা নকৰে দেৱ ব্ৰহ্মসিংহই শুনা কি বন্দী কৰাই ৰাজ দুই দূর কর্ম পথকণ্ঠ यही मूल
সৃষ্টি পাৰিম সযতনে কাল সবল গত ৰোগ হুক দুখ জৰা ধৰাৰ বক্ষত আৰু মই থাকিব নিদিম নকৰে ধৰাত নহ'ব ঋষি, নহ'ব সফল। হ'ব 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 হিমগিৰি গৰীব লক্ষণ পশ্চিমত সৃষ্টি কৰি এই মোৰ পৰীক্ষণৰ উপযুক্ত সময় ৰজা হৰিচন্দ্ৰ এই সুযোগতে এইটো ঋষি বিশ্বামিত্ৰ কোপনৰ দ্বাৰা কৰ্তব্যত অগ্ৰহ ৰমণীগণ বান খুলি দিলো তোমালোকৰ যোৱা এবে অতি শীঘ্ৰে নিজ স্থানলৈ ধন্য ৰাজন, চন্দ্ৰ সূৰ্য থাকে মানে সত্য কীৰ্তি তোমাৰ থাকিব ধৰা। ব্যৰ্থ হ'ল মোৰ অত আয়োজন গুপ্তভাৱে আহি ত্ৰিবিদ্যাক কৰিলে মুকলি মই মুনিবন মই এই বন্ধৰ মুক্ত কৰিলো ত্ৰিবিদ্যা তুমি ৰজা হৰিচন্দ্ৰ হে ঋষিৰাজ ক্ষমা কৰা কথা মৰে হত অপৰাধ বিপন্ন নাৰীয়ে ভকতৰে মাগিছিল করুণা আমার রজাময় সেহেতু মুনিবন বন্দিনীর বন্ধন মই করিলু মুছৰ বিপন্ন উদ্ধাৰৰ বাবে স্বইচ্ছাই মহাৰিষি ৰুখবগ্নি মই কৰিছো ধৰা নারী কোন নারী জানা না হেরো মতিচন্দ্র রচন নারী রূপে সৃষ্টি স্থিতি প্রলয়ের প্রতীকে ত্রিবিদ্যা নারী হোক নর হোক কিংবা বনৰী হৰাই তথাপিতো মোৰ প্ৰাৰ্থী আশ্ৰয়ৰে দেহতে যেতিয়া সঞ্চাৰিত প্ৰাণ হৰ্ষিতৰে আকুল আহ্বান কিবাদৰে মই কৰো প্ৰত্যাখ্যান নিৰ্বোধ ৰাজন ভুলকৈ কৰ্তব্য নিজৰ আহিছ মোৰ আশ্ৰমে ৰাজশক্তি প্ৰয়োগৰ হেতু জাননে হেৰ মতি ভাল মুনিৰাজ সেয়ে হ'ব মহাৰাজ হৰিচন্দ্ৰ তোমাৰ এই ৰাজমুকুট ঘূৰাই লোৱা নালাগে তোমাৰ দাম যি দানৰ দক্ষিণা নাই জীবন নির্বাণ বিদায় মুনিবর বিদায় মন্ত্রীবর
ছতৰীৰ নাই প্ৰয়োজন ৰাণীৰ গাত ৰাজবেদটোক তালকে ত্যাগ কৰি দেখা দেখা সৰ্বজনা বিধিৰ মোৰ ভুল হৈছে মোৰ মনৰ দুখে পুত্ৰ মন্ত্ৰীবৰ মধ্য মানৱ অযোধ্যাৰ ৰজা হৰিচন্দ্ৰই পুণ্য অৰ্জন কৰি তিলোক কপাইছে। সত্যবাদী ধৰ্মপৰায়ণ ৰজা হৰিচন্দ্ৰ নাই আৰু পৃথিৱীত স্থান। অনতি পলমে ৰাস্তাত যাওঁতে কোনোবাই দেখে বুলিয়ে ছাতিয়া লৈছিলো। তইনো ইমান খং খাইছ কিয়? খং খোৱা কথা কৈছে। 3 দিন ধৰি মানুহটো ঘৰতে নাই। শেষ হৈ গ'ল কি উপায়েৰে মই পাম অব্যাহতি মুনিবৰ আপুনি যিহেতু ৰজা গতিকে অযোধ্যা ৰাজ সিংহাসন কৰক। বোলো মুনিবৰ আপোনাৰ দক্ষিণা মই আনিছো লোৱা। আমাৰ ৰজাক মুক্ত কৰি দিয়া। যিয়ে দান দিয়ে সিয়ে দক্ষিণা দিব। তোমাৰ দক্ষিণা মই নকৰোঁ গ্ৰহণ। বন্দী আপোনাৰ সন্মুখত। মন্ত্ৰীবৰ প্ৰথমে বন্দীৰ বন্ধন মোচন কৰি দিয়া। কোৱা কোন তোমালোক? পলাকতে বন্দীশালৰ পৰা আহি হলো মই অযোধ্যা ৰজা। শুনা দেৱব্ৰত, তুমি হলা অযোধ্যাৰ প্ৰধান সেনাপতি।
পৰিশোধ কৰ বাঁচাও মই অপৰাধ বাঁচাও এৰে পাপে মন্য পিতা এগৰাকী সেই সকলো বুজিহে তোৰ ওচৰলৈ আহিছোঁ ৰাস্তাত যাওঁতে কোনোবাই দেখে বুলিয়ে ছাতিয়া লৈছিলো তইনো ইমান খং খাইছ কিয় খং খোৱাৰ কথা কৈছে 3 দিন ধৰি মানুহটো ঘৰতে নাই আকৌ খং খোৱাৰ কথা কৈছে ঘৰত তিৰোতাজনী কি খাইছো কি কৈছো তাৰ কোনো খবৰে নাই শেষ হৈ গ'ল কি উপায়েৰে মই পাম অব্যাহতি মুনিবৰ আপুনি যিহেতু ৰজা গতিকে অযোধ্যা ৰাজসিংহাসন কৰক বন্দী আপোনাৰ সন্মুখত মন্ত্ৰীবৰ প্ৰথমে বন্দীৰ বন্ধন মোচন কৰি দিয়া কোৱা কোন তোমালোক পলাকতে বন্দীশালৰ পৰা আহি হলো মই অযোধ্যা ৰজা শুনা দেৱব্ৰত তুমি হলা অযোধ্যাৰ প্ৰধান সেনাপতি কিমান ধন লাগে ক এওঁ মোক দিব লাগে তাৰে তেওঁ তিৰোতাক বেছি 4 কোটি কৰিলে আদায় তেন্তে ল এতিয়া 3 কোটি তই মোৰ শ্মশানত থাকিবি আৰু মৰা হৰবিলাক পুৰিবি পুৰাৰ বাবদ এটা মহৰত 10 মুদ্ৰাকে ল'বি তোৰ লগত গ্ৰহণ কৰক আপুনি এই দক্ষিণা Ôi, thằng Xuân Sang chiều class này lên đó.
মই অতীতজ্ঞৰ স্বাৰ্থপৰ ভাগ্যৰ প্ৰৰোচনাত পৰি ৰাজসুখ ভোগ কৰিছো। নাই নাই ভাতৃক পুনৰ অযোধ্যাৰ ৰাজসিংহাসনত অনুষ্ঠিত কৰিব লাগিব। চূৰ্ণ কৰিম বিশ্বমিত্ৰ আশ্ৰম। এতিয়া মোৰ বাকী আছে বিশ্বমিত্ৰ পৰা ল'বলৈ প্ৰতিশোধ। ৰমা সময় ঋষি যথেষ্ট শাস্তি হৈছে। শেষ হ'ল তপন, ম্লান হ'ল ভস্মত্তাগু। কটাব লগা হৈছে জীৱন আৰু 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 ৰাণী হত্যায়ো জাতি বিৰুদ্ধে হৈছে গ্ৰহণ। বলা বলা আমি সকলো যাওঁ হৰিশংকৰ থানাৰ হেতু। ঘূৰাই আনগৈ মহামান্য সত্যবাদী ৰাজা হৰিচন্দ্ৰক কাকি ঘামে গ'ল। সেনাপতি তুমি কৰ্তব্য হোৱা অগ্ৰসৰ। আহা সময় বলক ঋষিবৰ আমি সকলো যাত্ৰা কৰোঁ। চলি কাণত মৃতদেহ লৈ যি আছে শ্মশানলৈ। এইখন শ্মশান। তুমি যে নিজেই মৃতদেহ দিছা, তোমাৰ আত্মীয় স্বজন নাই নেকি? বাছা ৰোহিত, বাছা। মহাৰাজ কি এই দৃশ্য দেখা আগতে মোৰ মৃত্যু নহল কিয়? ৰোহিত স্মৰণ কৰা নাই ৰোহিত মোক অপৰাধী নকৰিব বুলি। হয় দাদা, পুনৰ ঘূৰি গৈ সেই পুনৰ ৰাজসিংহাসনত অনুষ্ঠিত কৰা। আপোনাৰ এই ঐতিহ্য কৰ্ম মহত্ব প্ৰকাশ কৰে দাদা। নিজ ৰাজ্যলৈ মই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নীক কিনি লৈছিলোঁ। দেৱৰাজ